এইখিনি ব্ৰইলাৰ ন এইখিনি ব্ৰইলাৰ অকমান লৰাই দিব নি হেতাখন দি পুৰা গৰম হৈ আছে ভাতটো ইয়ালৈকে পাইছো একদম পুৰা গৰম হৈ আছে আৰু স্মেলও পুৰা ধুনীয়া আহিছে ওয়া ইয়াতো ছাগলী হাই গাইস हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল মই স্মৃতি মই সিমন্ত আপোনালোকক আকৌ এটা তামাম ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আহিছো এখন হোটেলত এয়া নামটো দেখিছে আপোনালোকে গগৈ হোটেল এইখন আছে মালুৱালিত পুৰণা বিএছএনএল এটো পুৰণা বিএছএনএল অফিচটোৰ একদম সন্মুখতে আছে ভাবিছো ইয়াতে আজি খোৱা হোক আপোনালোকক দেখুৱাও কেনেকুৱা খানা পায় ইয়াত কি পায় কেনেকুৱা হয় আপোনালোক আহিব পাৰিব আৰু বিশেষকৈ কি হয় কামত ঘূৰি ফুৰা সকলৰ কাৰণে মানে বহুত বেছি দামী এখন ৰেষ্টুৰেণ্টত যোৱাতকৈ এনেকুৱা নৰ্মেল প্ৰাইজৰ এখন ৰেষ্টুৰেণ্টত আহি খোৱাটো তেওঁলোকে বেছি ভাল লাগে সেইটো কাৰণে ভাবিছোঁ আমি এনেকুৱা এখন হোটেললৈকে যাওঁ য'ত সকলোৱে এফৰ্ড কৰিব পাৰে বিশেষকৈ কাম বনত ঘূৰি ফুৰা সকলোৱে যাতে আহি পেলাই এসাঁজ খাই যাব পাৰে ভালকৈ সেইটো কাৰণে ভাবিলোঁ আজি এনেকুৱা এটা ভিডিঅ' বনোৱা যাওক তেতিয়াহ'লে যাওঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি হোটেলতে আছোঁ ইয়াত এইখন হৈছে হোটেলখন ইয়াতে আপুনি আহি পেলাই হাত ধোৱা জেগা পাব ইয়াত দেখিছে ইয়াত কি পায় এইটো ফোন নম্বৰ দিয়া আছে হাত ধুই পেলাই যাব পাৰিব এইটো এণ্ট্ৰেঞ্চটো হয় এতিয়া বৰ্তমান খালী হৈ আছে অকণমান দেৰি হ'ল কাৰণে এয়া ধুনীয়া এটা পৰিৱেশ পূৰা চাফ চিকুণ হৈ আছে চাওঁ তেতিয়াহ'লে কি অৰ্ডাৰ দিওঁ এইটো এইফালে কিটচেনলৈ যায় আমি কিটচেন যাম এতিয়া চাওঁ তাত কি আছে কেনেকৈ বনাই থোৱা আছে এইটো কিটচেনটো তেওঁলোকৰ কিহত আছে এইখিনি ব্ৰইলাৰ ন এইখিনি ব্ৰইলাৰ অকণমান লৰাই দিব নি হেতাখন দি পুৰা গৰম হৈ আছে ভাতটো ইয়ালৈকে পাইছোঁ একদম পুৰা গৰম হৈ আছে আৰু স্মেলো পুৰা ধুনীয়া আহিছে ওয়া ইয়াতো ছাগলী ভাত এইটো লোকেল চিকেন পুৰা গৰম হৈ আছে কিবা গেছত বনাই আছে নেকি এইটো মাছ অঁ ধুনীয়া বঢ়িয়া একদম পুৰা ডাঠ মাছৰ গ্ৰেভি আৰু ইয়াতো সৰু মাছ পুৰা ফ্ৰাই কৰি থোৱা আছে অঁ এয়া হাঁহ আৰু এইটো গাহৰি মাংস পুৰা দেখিছে পুৰা তেলীয়া হৈ আছে কিহৰ লগত বনাইছে এইটো গাহৰিটো বিলাহীৰ লগত ন ঠিক আছে বাৰু তেতিয়াহ'লে থেংক ইউ তো দেখিলে এতিয়া আমি কি খাওঁ চাই লওঁ অৰ্ডাৰ দি লওঁ চাই থাকক আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই থাকক পুৰা আজি আমাৰ খালি আহি গ'ল দেখিছে ইয়াত চবকেইটা আইটেম আমি লৈ লৈছোঁ অলপ মাটনটো ফুল লৈছোঁ আৰু এইটো লৈছোঁ বাকী অলপ লৈ লৈছোঁ আৰু তেতিয়াহ'লে টেষ্ট কৰি চাওঁ কেনেকুৱা হয় এতিয়া ইয়াত এখন ভেজ থালিখনত দুটা দাইল দিছে চাটনি আছে পাপৰ আছে পিটিকা আছে আৰু ভাজি আছে তো চাওঁ কেনেকুৱা হয় প্ৰথমে মাটনৰ পৰা আৰম্ভ কৰোঁ একদম চিম্পলকৈ বনাইছে বহুত বেছি মছলা লগা নাই খাই বুজাই লৈছে মছলা নিদিয়াকৈ যোনটো সোৱাদ আহে ৰিয়েল সোৱাদটো আহে সেইটো আহিছে এইটো হাঁহ হয় এতিয়া হাঁহটো ট্ৰাই কৰি চাম ঠিক গৰম পৰিছে পুৰা আৰু মটন আৰু হাঁহ খাই দিছোঁ কি হয় ঠিক নাই টেষ্ট কৰি চাওঁ এইটো যেনেকৈ ফ্ৰাই হয় এনেকৈ খাইছোঁ আৰু তাত বিলাহী দিয়া আছে বিলাহী দি ফ্ৰাই কৰিছে একদম ফ্ৰাইড
এইটো পৰ্ক কি ধুনীয়া ধুনীয়া পিচ পুৰা কোমল হৈছে চব পিচটো ভাগিয়ে গ'ল একেবাৰে চুওঁতে পুৰা তেল পুৰা ওলাইছে একেবাৰে এইটো বিলাহী দি বনোৱা আছে ন এইটো বিলাহী দি বনাইছে লেপৰা ভাজিটো সোৱাদ হৈছে এইটো সৰু মাছ তেলত ফ্ৰাই কৰিছে ফটো সৰু মাছৰ সোৱাদটো এটা বেলেগে সোৱাদ কৰে এইটো যদি অকণমান দেৰিলৈকে থৈ দিয়ে অকণমান স্মেল এটা হৈ যায় পুৰা ফ্ৰেছ হয় আৰু গৰম হৈ আছে মুখত পুৰা মানে কথা উঠি যায় মজা লাগিছে দাইল বনাইছে নেমু চেপি ল'ব লাগে আলু পিটিকা মইতো গৰমত এনেকৈ খাই বহুত বেছি ভাল পাওঁ সৰু মাছ মই থালখন ফিনিছ কৰি লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো থালখন পুৰা খতম কৰি লওঁ লগ পাই আছোঁ এইজন হৈছে হোটেলৰ অ'নাৰজন আপোনাৰ পৰিচয়টো দি দিব আপোনাৰ কেতিয়াৰ পৰা খুলিছে এইখন বহুত আগৰ পৰাই দেখি আহিছোঁ বাৰু 10 বছৰ হ'ল ন অঁ আৰু কেইটাৰ পৰা কেইটালৈ খোলা থাকে আপোনালোকৰ 6টাৰ পৰা আৰম্ভ কৰোঁ সন্ধিয়া 5টাত বন্ধ হৈ যায় 5টাত বন্ধ হৈ যায় 10টা বজাৰ পৰা খাব পৰা হৈ যায় 10টাৰ পৰা ন আপোনালোকৰ মানুহ চাগে দুপৰীয়া সময়ত দুপৰীয়া হয় চব লাঞ্চ টাইমত হয় মানে কি আৰু আপোনালোকৰ খানাটো এনেকুৱা মানে কোনোবা আহি পেলাই নিৰামিষ এটা থালি বা তেনেকৈ মাছ মাংসকৈ হ'লেও ঘৰুৱাৰ নিচিনাকৈ খাই যাব পাৰিব কাৰণ ঘৰত বনোৱা নিচিনা লাগিলে একদম বহুত বেছি মছলাদাৰ নহয় অঁ সেইটো কাৰণে ভাল লাগিলে খাই আৰু আপোনালোকৰ নিৰামিষ থালি প্ৰাইচ মানে কিমান লয় নিৰামিষ 70 ন আৰু বাকী বেলেগ বস্তু বেলেগ বেলেগ দাম মানে মাছ মাংস লৈ পেলাই কিন্তু আইটেমকেইটা বহুত বেছি ভাল লাগিলে খাই আৰু কোনো বাৰে বন্ধ নাথাকে ন দেওবাৰ শনিবাৰ বুলি দেওবাৰ বন্ধ থাকে বাকীকেইটা বাৰত খোলা থাকে ঠিক আছে বহুত বেছি ভাল লাগিলে বাৰু খাই আহিম আকৌ আৰু আমাৰ ফালৰ পৰা যদি কোনোবা আহে তেওঁক ক'ব তেওঁ ভাল পাব তেতিয়া ন তো আজি আমাৰ খোৱা বোৱা চব হৈ গ'ল খুব ভাল লাগিলে কাৰণ ইয়াত বহুত বেছি মছলা দিয়া বস্তু নাই মানে ঘৰত যেনেকৈ বনাওঁ আমি নৰ্মেল খাবলৈ তেনেকৈ বনোৱা সেইটো কাৰণে মানে কোনোবা আহিলে ডাইৰেক্ট খাই যাবলৈ বহুত ভাল আহিব ইয়ালৈ গগৈ হোটেল হয় এখন লোকেশ্যনটো মই দি দিম পিন কৰি পেলাই আপোনাক কমেণ্টত দি দিম বহুত বেছি মানুহে পূৰা ঘূৰি চাইছে মানে সেইটো কাৰণে কনফিউজ হৈ গৈছে কি ক'ব লাগে কি ক'ব নালাগে বাৰু যি হওক ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আমাৰ আগৰ ভিডিঅ'সমূহ চাব আৰু ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব যাতে আমাৰ পিছত আহিবলগীয়া তামাম ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আকৌ কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি নাপাব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে বা আপোনালোকে জনাব ইয়ালৈ আহিছেনে নাই যদি আহিছে খাই কেনেকুৱা পালে জনাব আৰু যদি নাইও অহা তেতিয়াহ'লে ইয়ালৈ আহিবগৈ বহুত ভাল পাব খাই মই কৈছোঁ কাম কৰি থকা সকলৰ কাৰণে ইফালে সিফালে ঘূৰি ফুৰা সকলৰ কাৰণে এনেকুৱা হোটেলখিনি বেছি ভাল হয় মানে বহুত এক্সপেঞ্চিভ হোটেলখনত গৈ খোৱাতকৈ এনেকুৱা এটা মিনিমাম প্ৰাইজৰ হোটেলত খাবলৈ পালে ভাল হয় তো আজি ৰাখিছোঁ বাই বাই আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম বাই বাই